কাশ্মীৰৰ হোটেলত সোমোৱাৰ পিছত এনেকৈ আমাক স্বাগতম জনাল। কাশ্মীৰী কাৱা হয় এইটো, এক টাইপৰ কাশ্মীৰৰ চাহ হয় এইটো। খাবলৈ বৰ সুন্দৰ, মিঠা লাগে, ধুনীয়া সোৱাদ। এবাৰ খাই চাব আপোনালোকে। মোৰ হোটেলখন এখন আমাৰ ৰুমবিলাক ধুনীয়া, লাইটবিলাক চাওক। এইখন আমাৰ বেড, টিভি আছে, এইটো টিভি আছে, উইণ্ডোত ভালকৈ দেখাম আৰু এবাৰ। ৰাতি সোমালোঁ, এতিয়া বাজি 10:30। এইবিলাক বেকগ্ৰাউণ্ডটো ৰাতিপুৱা ভালকৈ দেখা। আমাৰ বাথৰুমটো এইটো সুন্দৰ, ইয়াত হাগিম আমি। The next day. গুড মৰ্ণিং কাশ্মীৰ। মোৰ আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ কাশ্মীৰৰ পৰা। এতিয়া আপোনালোকে চাই আছে কাশ্মীৰৰ হোটেলৰ পৰা মই আপোনালোকক দেখাই আছোঁ। মোৰ হোটেলখন হ'ল দা কেছা। এতিয়া বাজিছে টাইম 7টা। বাহিৰৰ ধুনীয়া পৰিৱেশ মই আপোনালোকক দেখাই আছোঁ। ঘৰবিলাক কি ধুনীয়া। এইটো হ'ল মোৰ খিৰিকীৰ বাহিৰৰ ভিউ। ঘৰবিলাক চাওক কি ধুনীয়া। ঘৰবিলাকত 50ৰ পৰা 60% কাঠেই ইউজ হয়। কাঠ কিয় ইউজ হয় আৰু দাম কিয় কম কাঠবিলাকৰ মই জনাই আছোঁ আপোনালোকক। হোটেলৰ পৰা ওলালোঁ আমি, গুলমাৰ্গ গৈ আছোঁ এতিয়া। গুলমাৰ্গত যোৱাৰ টাইমত এইবিলাক ৰাস্তাবিলাক চাওক, পাহাৰৰ ওপৰেদি উঠি যাব লাগে। আৰু গৈ থাকোঁতে ৰাস্তাতে পালোঁ এখন আপেলৰ বাগান। ৰৈ গ'লোঁ আমি আপেলৰ বাগানত। এতিয়া আপোনালোকক দেখাই আছোঁ কাশ্মীৰৰ আপেল গছ কেনেকুৱা। এইবিলাক দেখিছে মোৰ পিছফালে আপেল গছ। এইবিলাক অলপ চাইজটো সৰু সৰু হৈ আছে, কিন্তু এইখন আপেলৰে বাগান হয়। বহুত আপেল আছে ইয়াতে। এনেকুৱা মোটা মোটা গাছ, বহুত ডাঙৰ ডাঙৰ গছ আছে ইয়াত। এইবিলাক পকা নাই আপেলবিলাক, মই পকা আপেল দেখাই আছোঁ। এইবিলাক অলপ অলপ পকিছে। এইবিলাক এটা ছিঙিয়ে পেলালোঁ মই চাওঁতে। নেদেখাতে মই পকেটত ভৰাই লওঁ, নহ'লে 300 টকা ফাইন দিব লাগিব। কাৰণ আপেল ছিঙা মানা আছে ইয়াতে। আপেল ছিঙিলে 300 টকা ফাইন দিব লাগে। আৰু ইয়াত এণ্ট্ৰি ফিজ হ'ল চাবৰ বাবে 10 টকা দিব লাগে। খৰচটো ইমান এডজাষ্ট কৰিব পৰা নাই। দেখিছে এইবিলাক চব আপেলৰ গছ, আপেলৰ গছ। এইবিলাক দেখিছে আপেলবিলাক পকাই নাই। এইবিলাক দেখিছে আপেলবিলাক পকাই নাই। এইবিলাক এই গাছডাল চাব পাৰে, এইডাল আপেলবিলাক পকিছে। এইবিলাক আপেলবিলাক পকিছে, চাব পাৰে। এইবিলাক পকিছে, বহুত আপেল আছে এই গাছডালত। বহুত আপেল আছে ইয়াতে। মিঠাই আপোনাৰ অনুভৱ কেনেকুৱা? আপুনি এটা আপেল ছিঙি দেখা দিয়কচোন। এতিয়া আমি গুলমাৰ্গ গৈ আছোঁ। ইয়াৰ পৰা গুলমাৰ্গ যাম। এইবিলাক পিছফালে যে দেখিছে কাশ্মীৰৰ ঘৰবিলাক, ইমানে ধুনীয়া লাগে কাশ্মীৰৰ ঘৰবিলাক। অলপ অলপ ঠাইত ইমান ধুনীয়া ধুনীয়া ঘৰ যে বনাব পাৰি, কৰি দেখাব আপোনালোকক চেষ্টা কৰি আছোঁ মই। ঘৰবিলাক ইমান ধুনীয়া হয়, চাওকচোন ইমান ধুনীয়া ঘৰবিলাক। অলপ অলপ ঠাইতে বনাইছে, বহুত ধুনীয়া ঘৰবিলাক। গুলমাৰ্গত সোমালোঁ। গুলমাৰ্গৰ এইখন লাষ্ট গেট হয়। গুলমাৰ্গত বহুতো শ্বুটিং স্পট আছে। ইয়াতে বহুতো আগতে শ্বুটিং কৰিছে চিনেমাৰ। স্পটবিলাক গোটেই দেখাই আছোঁ আপোনালোকক। ইয়াত নেচাৰটো চাওক, সেউজীয়া পৰিৱেশ, নেচাৰটো ইমান ধুনীয়া লগা। কাশ্মীৰৰ মানুহে কৈ আছে গুলমাৰ্গক গ্ৰীণ গ'ল্ড বুলি কোৱা হয়। জিয়া যে গানটো শ্বুটিং হৈছিল তাৰে স্পট হয় এইটো। ঠাইবিলাক চাওক না অলপমান,
আপোনালোকক মই দেখাই আছোঁ মোৰ কেমেৰা স্ক্ৰীনত যিমানখিনি পচিবল হয় দেখাবৰ বাবে। আহি পালো এতিয়া আমি কাশ্মীৰৰ গোটাপাত্ৰী এলচিৰ সন্মুখতে হয়। এলচিৰ সন্মুখত জড়িবুটিৱালা ঝৰ্ণা বলতা হে ইসকো। এই পানীটো খালে বেমাৰবিলাক ভাল হয় বুলি শুনিছোঁ। না পানী ল'লোঁ মই ইয়াৰ পৰা। লোকেল মানুহবিলাকে কৈ আছে ইয়াৰ পৰা পানী যদি খায় তেনেহ'লে বহুত ধৰণৰ বেমাৰ ঠিক হয়। আৰু এৰিয়াটো অলপমান ৰিক্সি হয়, ভয় লাগি আছে, সোনকালে যাব লাগিব। কাশ্মীৰৰ একদম এলচি আহি পাইছোঁ ইয়াতে। গোটাপাত্ৰী বুলি কয় এইটো, এইখন ব্ৰিজ। ইয়াৰ পৰাই মানে এলচিলৈকে যাব পাৰি। এইখন ব্ৰিজ এৰি ইপিনে এনেকৈ যাব লাগে। এইটো ঝৰ্ণাটো এনেকৈ মানুহবিলাক ফটো উঠি আছে। পানীৰ চাউণ্ডবিলাক অলপ শুনক। পানীটো দেখি গা ধুবই মন যায় আছে। ঠাণ্ডা পানীটো, ঠাণ্ডা বহুত। অলপ অলপ বৰষুণো পৰি আছে ইয়াতে। হেৰিয়াটো পৰি গ'ল পিছপিনে। শিলবিলাক বহুত পিছল হয়তো, লাহে ধীৰে যাব লাগে। লোকেল মানুহে হয় ইয়াৰে। এই গছবিলাক দেখিছে আপোনালোকে, এইবিলাক পাইন গছ। ইমান দীঘল দীঘল হয় আপোনালোকে চাওক। আমাৰ তাতেও আছে এনেকুৱা পাইন গছ, কিন্তু ইমান দীঘল নহয়। এই পাইন গছবিলাকেৰে বোট বনাই ইয়াতে। বেয়া নহয়, 100 বছৰলৈকে যোৱা বুলি কৈ আছে ইয়াতে। বহুত মোটা মোটা হয়, দীঘল হয়, আপোনালোকে চাব পাৰে। এইবিলাক মেগী খাব ওলাইছোঁ ইয়াতে। এতিয়া ইয়াত মেগী পোৱা যায় আৰু কাশ্মীৰী কাৱা ইয়াতে বনায়। ধুনীয়া সোৱাদিছ হয়, কিন্তু ৰেটটো বেছি, 100 টকা এই বাতিটো দেখিছে। জিয়াৰে জিয়া গানটো ইয়াতে শ্বুটিং হৈছিলে, এইখন ব্ৰিজতে।
এতিয়া আমি অলপ বৰ্ডাৰৰ কাষলৈকে যাম এখন গাঁও আছে গাঁওখন চাম গাড়ী যাব নিদিয়ে ঘোঁৰা লৈছোঁ আমি ঘোঁৰাৰে যাম My appetite, don't leave me here high and dry.